মনোকামনা দূর। দাদা জয় জয় মই মই হম ভবিষ্যৎ জীবন। প্রথমে ভবানী মশাই গই আশীর্বাদ করে বিগ্রহ, তার পাশে রবে শিবির ভয়ঙ্কর সভা মণ্ডপ, আর তার পাশে প্রবেশ শিবির সভা মণ্ডপ, আর তার পাছত করিবি বড় মূল্য দান। সেদিন দেখি গোপাল রাজার দিকে দেখে দেখে দ্রুতপথে পরিচা ঘুমানা আৰু যদি সেই সত্য হয় আপুনি নিশ্চয় পৰিলক্ষিত পথে কলনি রুক্মিণী দাদা অনেক কৰিছো মই মোহে অনুৰোধ মোৰ আদেশ অৱশ্যেই কৰিবি পালন। মনত ৰাখিবি সেদিন শিশুপাল হব স্বামী তোৰ, কদাপি তোৰ হব অন্যথা মোৰে নিমন্ত্ৰণ পাই তেওঁ আহিব ভয় বেগবাজি। সেইভাবে সেদিনা শিশুপালক তুমি কৰিছা নিমন্ত্ৰণ। তুমি তাক পৰমান্য কৰিবা দান। ৰুক্মিণীয়ে সেই ধৰ্ম পৰমান্য নকৰে প্ৰদান। দাদা কৰিবি প্ৰতিবাদ, বিনা বাক্য পাৰিবি মোৰ আদেশ। তোমাৰ আদেশ নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ। অ দাদা স্বাধীনতা স্বাধীনতা বাহুবলী ৰুক্মিণী আৰু শুনে যদি হাঁহিব জগতে। ইচ্ছামতে কৰা কৰিম হ'ব পাৰো চিঞৰি নোসোমাই সজাৰ মইনা। গুচি যোৱা দাদা তিৰোতাৰ সমাজত বীৰ নুশুনে তোমাৰ। জানো কুণ্ডিলৰ যুৱৰাজ তুমি আৰু তুমিও জনা উচিত কুণ্ডিলৰ ৰাজকন্যা মই। মান সন্মানৰ কথা মোৰো আছে তোমাৰ নিচিনা কৰি। এই গর্ভটোর ইমান দিন অঙ্গীকার মোর, সেদিন শিশু পালেই হব স্বামী তোর। আৰু মোৰ অংগীকাৰ আমি মোৰ কোন তোর স্বামী? তোর স্বামী রুক্মিণী কোন তোর স্বামী? রুক্মিণী কোন তোর স্বামী? চমৎকার চমৎকার চমৎকার। নন্দপুত্র কৃষ্ণ কেতিয়াৰ পৰা পূজা ৰেবেলি কোনে বহুৱালে? ৰুক্মিণী পাপী অসি কেনেকৈ হল তোৰ এনে দুৰ্মতি? কুণ্ডিলৰ ৰাজকাৰেঙত পৰাধীশ এই চন্দনক কাৰৰে হাত। কৃষ্ণ প্ৰাণৰ দেৱতা কৃষ্ণ জগতৰ ঈশ্বৰ দাদা। স্তব্ধ হবত বালিকা, নকৰিবি উচ্চাৰণ সেই কৃষ্ণৰ নাম।
জানিতে মই কেনেকৈ ৰ'ব পাৰোঁ দাদা মই কেনেকৈ ৰ'ব পাৰোঁ আরাধ্য দেবতা হ্যাঁ নাজানে মনে এর হত ঠিকল এই কুন্দিলার পুরা কৃষ্ণর নাম উচ্চারণ বিষ্ণু পূজা মহাপাপ বলি বহু আগতেই করেছো ঘোষণা এনে স্থলত কি সাহসত এনে কুকৰ্ম কৰিছ তোমাই উত্তৰ ৰুক্মিণী উত্তৰ আৰু কি বুজিম দাদা লাঠি যদি দিব পাৰোঁ পূজাৰ নিৰ্বাচন দৌলবী পূজাৰ নাম শুনাই মুখত মনত ৰাখিবি সেদিৰাজ শিশু পালেই হ'ব স্বামী তোৰ মচি বা কৃষ্ণৰ নাম তোৰ অন্তৰৰ পৰা দাদা দাদা বেশ 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 এইয়া এইয়া মহাবলী কৃষ্ণৰ মূৰ্তি ভাঙিছে দুৰ্মাৰ কৰি নিক্ষেপ কৰিম মই জগতকে আপাৰ হকিছে ভগবতর লীলা তুমি রূপ বুঝিলা বুঝিলা মায়াবী জানো আজি তোৰ নহবনিষ্ঠাৰ এই ৰূপৰ হাতৰ পৰা মায়াবী জানো